Hello friends, I'm back again with a new video and today we are going to be discussing a very important topic of grammar that is voice. অৰ্থাৎ আজি মই তোমালোকৰ কাৰণে আৰু এটা নতুন ভিডিও লৈ আহিছো গ্ৰামাৰৰ এটা ইম্পৰ্টেন্ট টপিকৰ ওপৰত সেইটো হল ভয়েস। এতিয়া এই ভয়েসটো কেৱল স্কুল কলেজৰ ষ্টুডেন্টছৰ কাৰণেই নহয় বিভিন্ন যিবোৰ কম্পিটিটিভ এক্সাম আছে সেইবোৰৰ কাৰণেও ইম্পৰ্টেন্ট। গতিকে আজিৰ ভিডিওটো মই বিশেষকৈ সেই ছাত্ৰ ছাত্ৰীবোৰৰ কাৰণে ৰেডি কৰিছো যিসকলৰ টেন্সৰ কনসেপচনটো আৰু ষ্ট্ৰাকচাৰবোৰ তেনেকৈ ক্লিয়াৰ নহয়, গতিকে তেওঁলোকে ভয়েস চেঞ্জ কৰাৰ সময়ত যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। এতিয়া মই ভিডিওটো এনেকৈ ৰেডি কৰিছো যাতে টেন্সৰ কনসেপচনটো গোটেইখিনি ক্লিয়াৰ নহলেও অলপ ধাৰণা থাকিলেও এই লৰা ছোৱালীবোৰে যাতে কি কৰিব পাৰে এই ভয়েস চেঞ্জবোৰ কৰিব পাৰে। এতিয়া ভয়েস টপিকটো যথেষ্ট ডাঙৰ, এই কাৰণে সম্ভৱতঃ এটা ভিডিওত এটো কভাৰ কৰা পসিবল নহয়। এই কাৰণে আজি মই পাৰ্ট 1 বুলি এটোত লিখিছো, গতিকে ইয়াৰ পিছত আৰু দুটামান ভিডিও মই বনাম গোটেইখিনি কভাৰ কৰিবলৈ। ওকে, সো এটা তেনেহলে আমি স্টাৰ্ট কৰো। এতিয়া স্টাৰ্ট কৰাৰ আগতে ভয়েস আৰম্ভ কৰাৰ আগতে ভয়েস চেঞ্জ কৰিবৰ কাৰণে যি দুটামান কনসেপশন আমাৰ ক্লিয়াৰ লাগিব, এই দুটামান বস্তু আগতে আমি আলোচনা কৰি লওঁ। ওকে, প্ৰথমতে আমি সাম এতে মই দিছো SVO। SVO মানে সম্ভৱতঃ তোমালোকে বুজিবই পাইছা। S মানে হল সাবজেক্ট, V stands for verb and O stands for object। এতিয়া সাবজেক্ট মানে কি আমি আনতে জানো, সাবজেক্টক অসমীয়াত আমি কওঁ কৰ্তা, ডুৱাৰ অফ দ্য অ্যাকশন, যিজনে কামটো কৰে মানে বাক্যত যিজনে কামটো কৰে তেওঁ হল সাবজেক্ট। ওকে, নেক্সট হল ভার্ব। এতিয়া ভার্ব মানে কি, ভার্ব দুই ধৰণৰ আছে, এটা হল অক্সিলাৰি ভার্ব আৰু এটা হল মেইন ভার্ব। সম্ভৱতঃ তোমালোকে অক্সিলাৰি ভার্ব জানাই, এম ইজ আৰু ওয়াজ এইবোৰ আছে 24টা, সেইটো তোমালোকে জানা। ইয়াতে ভার্ব মানে আমি মেইন ভার্ব বুলি যিবোৰ কওঁ প্ৰিন্সিপাল ভার্ব সেইবোৰৰ বিষয়ে আলোচনা কৰিম। ভার্ব মানে সহজ কথাত অ্যাকশন, যেটো কাম এটোক আমি ভার্ব বুলি কওঁ। তাৰ পিছত আহিল অবজেক্ট। অবজেক্ট মানে হল কৰ্ম। এতিয়া এই অবজেক্ট বস্তুটো লৰা ছোৱালীৰ যথেষ্ট কনফিউজন আছে, লৰা ছোৱালীয়ে কনফিউজ হৈ যায় অবজেক্ট বাহিৰ কৰোতে। এইটো বুজাবৰ কাৰণে মই দুটামান সেন্টেন্স আলোচনা কৰো। আমি এটা সেন্টেন্স ললো, Virat ate a cake yesterday। Virat ate a cake yesterday, অর্থাৎ বিৰাটে যোৱাকালি এটা কেক খাইছিল। এতিয়া এইটো বাক্যত সাবজেক্ট কি, কোনে কামটো কৰিছে, বিৰাটে কামটো কৰিছে হয়নে, গতিকে বিৰাট হৈ গল সাবজেক্ট। বিৰাটে কি কাম কৰিছে, বিৰাটে যিটো কাম কৰিছে অ্যাকশন সেইটো হ'ব ভার্ব। বিৰাটে কি কৰিছে, খাইছে হয়নে, খোৱাটো, গতিকে এইটো হল ভার্ব। এতিয়া অবজেক্ট কি, ইয়াতে আছে এ কেক আৰু আছে ইয়েষ্টাৰডে। অবজেক্ট আমি কেনেকৈ বাহিৰ কৰিম, তেনেহলে এইটো ট্ৰিকটো হল তুমি ভাৰ্বক কি দি প্ৰশ্ন কৰিব লাগিব, এনেকে বিৰাট এইট, বিৰাটে খাইছিল, বিৰাটে খাইছিল কি, বিৰাটে কি খাইছিল, তেনেহলে আনসাৰটো কি আহিব, আনসাৰটো আহিব আ কেক হয়নে, বিৰাটে এটা কেক খাইছিল, গতিকে অবজেক্ট হ'ব আ কেক। এইটো ট্ৰিক মনত ৰাখিবা। এতিয়া ভাৰ্বক তুমি কি দি প্ৰশ্ন কৰা তেতিয়া যিটো উত্তৰ ওলাব এইটো হ'ব অবজেক্ট হল। আৰু এটা সেন্টেন্স লওঁ আমি, I know the boy well। I মানে মই, know চিনি পাওঁ জানো, the boy ল'ৰাজনক well ভালকৈ। এইটো বাক্যত সাবজেক্ট কি, I, মই সাবজেক্ট, অ্যাকশন কি, কাম কি, ভার্বটো জানা চিনি পোৱা, I know মই চিনি পাওঁ। এতিয়া অবজেক্ট কি হ'ব, আকৌ তুমি ট্ৰিক ল'ব লাগিব ইয়াতে, I know মই চিনি পাওঁ কাক, মই চিনি পাওঁ কাক, whom, তেনেহলে কাক বুলি সুধিলে উত্তৰ কি আহিব, উত্তৰ আহিব ল'ৰাজনক হয়নে, গতিকে অবজেক্ট হ'ব ল'ৰাজন।
এই দুটা বস্তু মনত ৰাখিবা ভাৰ্বক তুমি কি বুলি প্ৰশ্ন কৰিলে বা কাক বুলি প্ৰশ্ন কৰিলে যিটো উত্তৰ আহিব সেইটো হ'ব অবজেক্ট গতিকে নিশ্চয় এতিয়া তোমালোকে অবজেক্টটো ধৰিব পাৰিবা এইখিনি হৈ গ'ল আমাৰ সাবজেক্ট ভাৰ্ব অবজেক্ট এতিয়া আমি আহো ভয়েস ভয়েস যাক আমি অসমীয়াত বাচ্য বুলি কওঁ এই ভয়েসটো আসলতে কি ভয়েসটো হ'ল আসলতে ভাৰ্বৰ এনে এটা ফৰ্ম যেটোৱে বুজায় যে সাবজেক্টে কেনেকৈ কাম কৰিছে অৰ্থাৎ সাবজেক্টৰ গুৰুত্ব কিমান বাক্যটোত হয়নে আৰু অবজেক্টৰ গুৰুত্ব কিমান এতিয়া ভয়েস সাধাৰণতে দুই প্ৰকাৰৰ এক্টিভ ভয়েস আৰু প্যাসিভ ভয়েস এতিয়া এক্টিভ ভয়েস মানে কি এতিয়া এক্টিভ শব্দটোৰ অৰ্থ কি এক্টিভ মানে হ'ল সক্ৰিয় অৰ্থাৎ যেতিয়া সেন্টেন্সত সাবজেক্টটো সক্ৰিয় হৈ থাকে এক্টিভ হৈ থাকে সাবজেক্টৰ গুৰুত্ব যেতিয়া যথেষ্ট বেছি থাকে তেতিয়া সেইটো হ'ব এক্টিভ ভয়েস হয়নে আমি এক্সাম্পল লওঁ I do the work এটা এইটো বাক্যত সাবজেক্ট কৰ্তাটো কোন I মই আৰু কৰ্তাটো ক'ত আছে একদম ফাৰ্ষ্টত অৰ্থাৎ কৰ্তাৰ গুৰুত্ব বেছি আছে সেইকাৰণে ই ভাৰ্বৰ আগত আহিছে কৰ্তাৰ গুৰুত্ব যেতিয়া বেছি থাকে তেতিয়া সেইটো এক্টিভ ভয়েস প্যাসিভ ভয়েস কি প্যাসিভ ভয়েস হ'ল ঠিক এইটোৰ ওলোটা অৰ্থাৎ প্যাসিভ মানে নিষ্ক্ৰিয় যিবোৰ বাক্যত কৰ্তাৰ গুৰুত্ব কম থাকে আৰু তাৰ পৰিৱৰ্তে কৰ্ম গুৰুত্ব বেছি হৈ যায় তেতিয়া সেইটোক আমি প্যাসিভ ভয়েস বুলি কম আমি এক্সাম্পল লওঁ The work is done by me এইটো সেন্টেন্সত আমি যদি চাওঁ ইয়াতে কাম কোনে কৰিছে কামটো মইয়ে কৰিছো কিন্তু মই সাবজেক্টটো ক'ত আছে পিছফালে গুচি গৈছে হয়নে আৰু ফাৰ্ষ্টত কোন আহিছে ফাৰ্ষ্টত আহিছে কামটো গতিকে কামটোৰ গুৰুত্ব ইয়াতে বেছি আৰু সাবজেক্টৰ গুৰুত্ব কম সেইকাৰণে এইটো প্যাসিভ ভয়েস গতিকে এতিয়া আমি এটা সেন্টেন্স লওঁ আৰু সেইটো এক্টিভৰ পৰা প্যাসিভ কৰোঁ প্ৰথমে আমি এটা সেন্টেন্স ললোঁ বিৰাট ate a cake হয়নে এতিয়া এইটো এক্টিভ ভয়েস নে প্যাসিভ ভয়েস তেনেহ'লে আমি কি ফৰ্মুলা ইউজ কৰিব লাগিব এক্টিভ ভয়েস কেতিয়া হয় যেতিয়া সাবজেক্টৰ গুৰুত্ব বেছি থাকে আৰু সাবজেক্ট সাধাৰণতে ভাৰ্বৰ আগত থাকে হয়নে এইটো বাক্যত আমি যদি চাওঁ কোনে কাম কৰিছে বিৰাটে কাম কৰিছে এতিয়া বিৰাটটো ক'ত আছে প্ৰথমৰ ফালে আছে গতিকে এইটো এক্টিভ ভয়েস এতিয়া আমাক আৰু কি লাগিব আমাক লাগিব SVO সাবজেক্ট ভাৰ্ব অবজেক্ট হয়নে গতিকে আমি ইয়াতে সাবজেক্ট কোনটো ভাৰ্ব কোনটো অবজেক্ট কোনটো যদি চাওঁ তেনেহ'লে কামটো কোনে কৰিছে বিৰাটে কৰিছে গতিকে যিজনে কাম কৰে তেওঁ হ'ল সাবজেক্ট বিৰাট হৈ গ'ল সাবজেক্ট কি কাম কৰিছে তেওঁ একশ্যনটো কি খাইছিল এইটো হৈ গ'ল ভাৰ্ব বিৰাটে খাইছিল কি খাইছিলে এইটো হ'ল অবজেক্ট গতিকে এটা কেক খাইছিলে হ'ল এতিয়া এইটোক আমি কি কৰিম প্যাসিভ ভয়েসলৈ লৈ যাম তেনেহ'লে এইটো প্যাসিভ ভয়েসলৈ যদি লৈ যাওঁ তেনেহ'লে কি হ'ব আমি চাই লওঁ এইটোক যদি প্যাসিভ ভয়েসলৈ লোৱা হয় তেতিয়া এইটো কি হ'ল a cake was eaten by বিৰাট এতিয়া ফৰ্মুলাটো কি আহিব তেনেহ'লে ফৰ্মুলাটো যদি আমি চাওঁ তেনেহ'লে দেখিম যে প্ৰথম কামটোৱে কি হৈছে প্ৰথম কামটো হৈছে যেটো অবজেক্ট আছিল বাক্যটোৰ অবজেক্টটো আহি ইয়াতে সাবজেক্ট হৈছে হয়নে গতিকে প্ৰথমতে কি আহিছে অবজেক্ট আহিছে তাৰ পিছত কি আহিছে এটা was আহিছে অক্সিলাৰি ভাৰ্ব এটো কেনেকৈ আহিল আমি পিছত আলোচনা কৰি আছো তাৰ পিছত আহিল কি eaten এতিয়া eaten কি eaten হল ate ভাৰ্বৰ ate মানে eat ভাৰ্বৰ মূল ভাৰ্বটো হল eat or past tense ate আৰু past participle হল eaten গতিকে ইয়াতে আহিছে কি past participle আহিছে অৰ্থাৎ ভাৰ্বৰ থাৰ্ড ফৰ্ম আহিছে হয়নে তাৰ পিছত কি আহিছে তাৰ পিছত আমি ইয়াতে দেখিম যে এটা প্ৰিপজিশন by আহিছে হয়নে এটা by আহিছে
আৰু লাষ্টত কি আহিছে লাষ্টত সাবজেক্ট যেটো বিৰাট আছিলে এটো লাষ্টত আহিছে গতিকে ইয়াতে আমি সাধাৰণতে ফৰ্মুলা এটা পাই গলো ভয়েস চেঞ্জৰ এটো হল ফাৰ্স্টত অবজেক্ট তাৰ পিছত এটা ব্ল্যাঙ্ক থাকিব এইখিনি আমি পিছত আলোচনা কৰি আছো তাৰ পিছত থাকিব v3 তাৰ পিছত by আৰু লাষ্টত সাবজেক্ট গতিকে এইখিনি বস্তুৱে আমি আকৌ বেলেগ এটা সেন্টেন্স লৈ আলোচনা কৰো সেম এইখিনি বস্তুৱে আমি এটা সেন্টেন্স লওঁ I love music মানে এটা সাবজেক্ট ভার্ব অবজেক্ট দিয়া আছে এটুক যদি আমি প্যাসিভ কৰো তেনে হলে কি হয় music is loved by me এতে এই ফর্মুলাটো আমি আকৌ যদি এই মাত্র যেটো ফর্মুলা পালো এটোই চাও প্রথমতে কি হইছে অবজেক্ট হয়নে অবজেক্ট টু ইয়াত হইছে অবজেক্ট তাৰপিছত এতে ইজ আইছে আগৰ সেন্টেন্সটো ওয়াজ আইছিল এইটো আমি ব্ল্যাঙ্ক ৰাখিছো এইটো এতিয়ালৈকে আমি পোৱা নাই কেনেকৈ আহে তাৰ পিছত যদি আমি চাও দেখিম যে v1 লাভ আছিলে ইয়াতে v3 আইছে গতিকে আমি পাইছিলো এই ফৰ্মুলাত v3 হয়নে মিলিলে তাৰ পিছত এটা বাই প্ৰিপজিশন আহিছে আৰু লাষ্টত আহিছে কি সাবজেক্টটো আহি ইয়াতে মি হৈছে সাবজেক্ট আছে গতিকে ফৰ্মুলাটো আমাৰ সেম আছে অবজেক্ট তাৰপিছত এটা ব্ল্যাঙ্ক খালি তাৰপিছত v3 তাৰপিছত বাই তাৰপিছত সাবজেক্ট খালি এটা বস্তু আমি ইয়াতে চাব লাগিব যে সাবজেক্টটো ইয়াতে আই আছিলে এইফালে আহি মি হৈছে এটো কেনেকৈ হয় তাৰ কাৰণে আমাৰ এটা সৰু চাৰ্ট আছে চাৰ্টটো আমি চাই লওঁ এইটো চাৰ্ট আছে গতিকে ইয়াত আমি দেখিছো সাবজেক্ট প্রোনাউন অবজেক্ট প্রোনাউন মানে কোনো প্রোনাউন যেটা সাবজেক্টৰ পজিশনত থাকে তেতে কি থাকে আৰু অবজেক্টৰ পজিশনত আহিলে কি হয় এইমাত্ৰ যেনেকৈ আমি পালো যে যেতিয়া আই টু সাবজেক্ট আছিলে তেতে আই আছিলে অবজেক্টত আহি মি হৈ গৈছে তেনেকৈ যদি উই থাকে তেনে হলে আস হৈ যাব ইউ থাকিলে চেঞ্জ নহয় হি টু হিম হ'ব শি টু হার হ'ব they to them হ'ব এটা সেন্টেন্স লৈ যদি কৰো আমি his friends love him এটো প্যাসিভ হ'ব he is loved by his friends এতিয়া ইয়াতে আমি অবজেক্ট প্রোনাউনৰ পৰা সাবজেক্ট প্রোনাউনত গৈছে এটো চাবৰ কাৰণে হে বস্তুটো ইয়াতে দিয়া হৈছে গতিকে আমি কি চাম ইয়াতে যেটো অবজেক্ট আছে to him আছে অবজেক্ট হি যেতে সাবজেক্টৰ পজিশনত আহিছে তেতিয়া হি হৈ গৈছে গতিকে এইটো হিম যেতিয়া অবজেক্টৰ পজিশনত আছিল এইটো যেতে সাবজেক্টৰ পজিশনত গৈছে তেতিয়া হি হৈ গৈছে গতিকে সৰু চাৰ্টটো তুমি মনত ৰাখিবা তেনেহলে হৈ গ'ল এতিয়া আমি কেইটামান সেন্টেন্স চাও এতিয়া ইয়াতে তোমালোকে চোৱা যে মই ইয়াতে 8টা বেলেগ বেলেগ টেন্সৰ বাক্য লিখিছো এইফালে 8টা বেলেগ বেলেগ টেন্সৰ বাক্য লিখিছো এক্টিভ ভয়েসৰ আৰু হেকেটাক কি কৰিছো প্যাসিভ কৰিছো এইফালে এতিয়া যদি এই গোটেই 8টা সেন্টেন্সৰ প্যাসিভ কেইটা আমি চাও তেনে হলে আমি এটা বস্তু লক্ষ্য কৰিম যে গোটেই কেইটাৰ আৰম্ভণিতে একেই আছে হয়নে অর্থাৎ প্যাসিভৰ ফার্স্টত কি হয় অবজেক্ট গোটেই কেইটা প্ৰথমতে অবজেক্ট আহিছে আৰু লাষ্টত গোটেই কেইটাৰ কি আছে একেই আছে sang by me অর্থাৎ sang to হল ভার্বৰ পাস্ট পার্টিসিপল তাৰপিছত এটা বাই প্ৰিপজিশন তাৰপিছত আই টু আহি মি হৈছে সাবজেক্ট গতিকে ইয়াৰ পৰা আমি এটা কথা বুজি পালো যে টেন্স যেই নহওক কিয় আমাৰ মূল যিখিনি বস্তু আছে সেইখিনি প্ৰায় একেই থাকে গতিকে আমি ইয়াৰ পৰা যেটো ফৰ্মুলা পালো হেতু হল এইটো হল অবজেক্ট প্লাস যিখিনি ডট 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 দিছো সেইখিনি আমাৰ আমি শিকিব লাগিব সেইখিনি চেঞ্জ হৈ থাকিব বাকিখিনি সেম থাকিব গতিকে অবজেক্ট প্লাস v3 প্লাস by প্লাস সাবজেক্ট এটো আমি পাই গলো ফৰ্মুলা হয়নে এতিয়া আমি আহো এতিয়া তেনে হলে
এই যে ডট 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 ৰাখি গ'লোঁ ব্লেংক ৰাখিছোঁ জেগাখিনি সেইখিনিত আমি কি ভৰাব লাগিব সেইটো আমি শিকি লওঁ হয়নে তাৰ কাৰণে আমাৰ আৰু এটা সৰু চাৰ্ট লাগিব এতিয়া আমি যেটো ফৰ্মুলা তাৰ পৰা পালো সেইটো হল আমাৰ যেটো সকলো টেন্সৰ কাৰণে এটো প্ৰযোজ্য হ'ব সেইটো ফৰ্মুলা হল এইটো হয়নে অবজেক্ট প্লাস আমি ব্লেংক ৰাখিছো তাৰ পিছত v3 অৰ্থাৎ ভাৰ্বৰ পাস্ট পাৰ্টিসিপল তাৰ পিছত বাই আৰু লাষ্টত সাবজেক্ট এতিয়া খালি যিখিনি জায়গা আছে এইখিনিত আমি কি ভৰাব লাগিব হেইটোৰ কাৰণে আমি এইটো চাৰ্ট ফলো কৰিব লাগিব ইয়াতে সোৱা কি লিখা আছে एक्टिव वॉइसत যদি ভাৰ্বৰ 1 থাকে অৰ্থাৎ ভাৰ্বৰ প্ৰেজেন্ট টেন্স থাকে তেনেহলে সেই খালি ঠাইত আমি ভৰাব লাগিব am is are হয় am নহলে is নহলে are তেনেকৈ যদি খালি ঠাইত v2 আছে एक्टिव वॉइसत যদি v2 আছে অৰ্থাৎ ভাৰ্বৰ পাস্ট টেন্স আছে তেনেহলে আমি খালি ঠাইত ভৰাব লাগিব was were তেনেকৈ एक्टिव वॉइसत যদি am is are ৰ লগত ভাৰ্বৰ ing আছে তেনেহলে আমি প্যাসিভ ভয়েসত am is are টো আহিব তাৰ লগত আহিব এটা being একেদৰে was were যদি থাকে আৰু ভাৰ্বৰ ing থাকে তাৰ লগত আহিব প্যাসিভ ভয়েসত was were টো আহিব আৰু এটা being যদি have has থাকে তেনেহলে প্যাসিভ ভয়েসত have has লগত been had থাকিলে had been আৰু shall will থাকিলে প্যাসিভ ভয়েসত কি আহিব shall will লগত be হল এটা তেনেহলে আমি দুটা মান বাক্য এইটো ফৰ্মুলা ইউজ কৰি কৰো তেনেহলে আমাৰ কনসেপ্টটো আৰু বেছি ক্লিয়াৰ হ'ব হয়নে আমি ইয়াতে দুটা সেন্টেন্স লৈছো the man writes poems আৰু she is writing a letter প্ৰথমে আমি the man writes poems এইটো কৰো এতিয়া এইটো সেন্টেন্সত সাবজেক্ট হল কোন the man verb হল writes poems হল অবজেক্ট এতিয়া আমি যদি এইটো ফৰ্মুলা ইউজ কৰো তেনেহলে প্ৰথমতে কি আহিব অবজেক্ট হয়নে তেনে প্ৰথমতে আহি আছে poems তাৰপিছত আমি খালি জায়গা ৰাখিলো তাৰ পিছত আহিব v3 অৰ্থাৎ ভাৰ্বৰ পাস্ট পাৰ্টিসিপল ইয়াতে ভাৰ্ব কি আছে ৰাইটছৰ পাস্ট পাৰ্টিসিপল হ'ব written হয়নে তাৰ পিছত কি আহিব বাই প্ৰিপজিশন বাই আৰু লাষ্টত কি আহিব সাবজেক্ট অৰ্থাৎ the man হয়নে তেনেহলে বাক্যটো এনেকুৱা হ'ব বাক্যটো হ'ব poems প্ৰথমতে আহিলে তাৰপিছত আহিলে কি ব্ল্যাঙ্কটো আমি ৰাখি দিছো তাৰপিছত ভাৰ্বৰ পাস্ট পাৰ্টিসিপল আহিলে তাৰপিছত এটা বাই আহিলে আৰু লাষ্টত the man টো আহিলে হল এতিয়া খালি যিখিনি আছে সেইখিনিত আমি কি বহাম তেনেহলে আমি চাৰ্ট ফলো কৰো এতিয়া ইয়াতে কি লিখা আছিল যদি ভাৰ্বৰ 1 থাকে অৰ্থাৎ ভাৰ্বৰ প্ৰেজেন্ট টেন্স থাকে বাক্যটো তেনেহলে আমি am is are বহাব লাগিব এতিয়া ইয়াতে যদি আমি চাও the man writes poems তেনেহলে এইটো কি আছে ভাৰ্বৰ 1 আছে হয়নে তাৰ লগত কেৱল এটা s লাগিছে কাৰণ সাবজেক্টটো থাৰ্ড পারসন সিঙ্গুলার নাম্বার গতিকে এইটো ভাৰ্বৰ 1 আছে এতিয়া এই ব্ল্যাঙ্কত তেনেহলে কি আহিব হয় am নহলে is নহলে are আহিব এতিয়া তিনিটাৰ কোনটো বহাম আমি যেহেতু poems টো প্লুৰাল নাম্বাৰ গতিকে প্লুৰালৰ লগত আমি কি বহাম are বহাম গতিকে ইয়াত আহিব কি are হয়নে গতিকে কি হ'ব poems are written by the man একেদৰে আমি 2 নম্বৰ সেন্টেন্সটো যদি কৰো তেনেহলে আমি কি চাম যে ইয়াতে সাবজেক্ট আছিল she verb আছিল write object আছিল a letter তাহলে প্ৰথমতে কি আহিব object a letter হয়নে তাৰপিছত কি আহিব আমি ব্ল্যাঙ্কটো ৰাখি দিম তাৰপিছত v3 আহিব v3 written তাৰপিছত এটা বাই আহিব আৰু লাষ্টত কি হ'ব যেটো সাবজেক্ট আছিল she এটো অবজেক্টৰ জায়গাত আহিব she অবজেক্টৰ জায়গাত আহিলে কি হ'ব her হয়নে গতিকে এটো কি হ'ল a letter written by her এতিয়া এই খালি জায়গাখিনিত কি বহিব এতিয়া আমি চাও ফৰ্মুলাটো ইউজ কৰো কোনটো ফৰ্মুলা ইউজ কৰিম আমি এইটো ফৰ্মুলা ইউজ কৰিম ইয়াতে কি দিয়া আছিল এইটো যদি আমি চাও am is are তাৰ লগত যদি ভাৰ্বৰ ing থাকে যেটো ইয়াত আছে am is are আছে আৰু লগতে ভাৰ্বৰ ing আছে এটো থাকিলে কি কৰিব লাগিব am is are আহিব তাৰ লগত এটা being আহিব মানে গতিকে ইয়াতে হয় am আহিব নহলে is আহিব নহলে are আহিব লগত এটা being আহিব গতিকে a letter হল
থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নম্বৰ গতিকে ইয়াত আহিব ইজ তাৰ লগত এটা কি আহিব বিং আহিব হয়নে গতিকে এইটো হৈ গ'ল letter is being written by her বুজি পালানে আৰু ক্লিয়াৰ কৰিবলৈ আমি আৰু দুটা সেন্টেন্স কৰো তেতিয়া আমাৰ কনসেপ্টটো আৰু ভালকৈ ক্লিয়াৰ হৈ যাব ওকে আমি চাৰ্টটো সাইডত ৰাখি লৈছো যাতে আমাৰ কৰাত সুবিধা হয় গতিকে এতিয়া আমি এটা সেন্টেন্স লওঁ আৰু হেতু এই চাৰ্ট দুটা চাৰ্ট আৰু ফৰ্মুলাটো ইউজ কৰি আমি প্যাসিভ কৰিবলৈ চেষ্টা কৰো He has called me হয়নে এতিয়া এইটো সেন্টেন্সত আমি প্ৰথমতে কি বিচাৰিব লাগিব প্ৰথমতে বিচাৰিব লাগিব সাবজেক্ট যেটো হল he তাৰ পিছত আমি সাম ভার্ব যেটো হল called হয়নে আৰু অবজেক্ট হল he called তেওঁ মাতিছিল কাক মাতিছিল me গতিকে আমি তিনিটা পালো সাবজেক্ট ভার্ব অবজেক্ট এতিয়া আমি এইটো ফৰ্মুলা ইউজ কৰিম এইটো ফৰ্মুলা ইউজ কৰিলে প্ৰথমতে কি আহিব অবজেক্ট গতিকে me টু ফাৰ্ষ্টত আহিব me টু ফাৰ্ষ্টত আহিলে কি হ'ব I হ'ব হয়নে তাৰ পিছত আমি এটা ব্ল্যাঙ্ক ৰাখিছো তাৰ পিছত কি আহিব তাৰ পিছত আহিব v3 হয়নে গতিকে called যেটো ভার্ব আছে এটো v3 কি যিবোৰ ভাৰ্বৰ ed হয় এটো v2 আৰু v3 একেই গতিকে called এই হ'ব called হয়নে তাৰ পিছত আহিব by গতিকে আমি বহালো by আৰু লাষ্টত আহিব সাবজেক্ট টু he টু অবজেক্টৰ পজিশনত আহিলে কি হ'ব him হয়নে তেনেহলে কি হ'ব I dash called by him হয়নে কি হ'ব I dash called by him এতিয়া আমাক লাগে কি এতিয়া আমি এই খালি ঠাইখিনিত কি আহিব হেইটো বহাব লাগে তেনেহলে এতিয়া আমাক হেল্প কৰিব কি হে এই চাৰ্টখনে এই খালি ঠাইত এতিয়া আমি কি বহাম তেনেহলে ইয়াতে চোৱা এই চাৰ্টত দিয়া আছে যদি অ্যাক্টিভত হ্যাভ হ্যাজ থাকে তেনেহলে প্যাসিভত গৈ কি আহিব হ্যাভ হ্যাজ আহিব আৰু লগত এটা বিন আহিব হয়নে এতিয়া ইয়াত আমি চাও ইয়াতে হ্যাজ আছে গতিকে আমাৰ খালি ঠাইত কি আহিব হ্যাভ হ্যাজ আহিব তাৰ লগতে এটা বিন আহিব গতিকে I সাবজেক্ট আছে I লগত কি আহিব হ্যাভ হয়নে তাৰ লগত কি আহিব এটা বিন গতিকে কি হ'ব খালি ঠাইত কি হ'ব হ্যাভ বিন হয়নে হ্যাভ বিন গতিকে আমাৰ সেন্টেন্সটো হৈ গ'ল I have been called by him একেদৰে আমি আৰু এটা সেন্টেন্স লওঁ You will play football You will play football প্ৰথমতে আমি কি কৰিম সাবজেক্ট ভার্ব অবজেক্ট বিচাৰিম সাবজেক্ট হল you ভার্ব হল play অবজেক্ট হল ফুটবল নে এটা আমাৰ ফাৰ্স্ট কাম কি এই ফৰ্মুলা ইউজ কৰি প্ৰথমতে আমি কি কৰিব লাগিব অবজেক্টটো ফাৰ্স্টত আনিব লাগিব তেনেহলে ফাৰ্স্টত আহিব কি ফুটবল হয়নে ফুটবল আহিব ফাৰ্স্টত তাৰ পিছত আমি ব্ল্যাঙ্ক ৰাখিম তাৰ পিছত কি আহিব v3 তেনেহলে v হল এইটো প্লে তেনেহলে v3 কি হ'ব played হয়নে তাৰ পিছত কি আহিব by গতিকে by আৰু লাষ্টত আহিব সাবজেক্ট ইয়াতে কি আছে you পিছফালে আহিলে কি হ'ব you সেম থাকে হয়নে you কি হ'ব সেন্টেন্সটো ফুটবল ড্যাশ প্লেড বাই you ফুটবল ড্যাশ প্লেড বাই you হলনে এতিয়া আমি খালি ঠাইত কি ভৰাব লাগিব এতিয়া আমি এই খালি ঠাইত যেটো ভৰাব লাগিব হেতু হেল্প কৰিব আমাক এটা চাৰ্টে এইটো চাৰ্টে হয়নে এতিয়া আমি ইয়াত চাও কি আছে যদি অ্যাক্টিভত শ্যাল উইল থাকে তেনেহলে প্যাসিভত কি হ'ব শ্যাল উইল আহিব তাৰ লগত এটা বি আহিব হয়নে গতিকে আমাৰ সেন্টেন্সটো যদি চাও ইয়াতে উইল আছে গতিকে এইটো ফৰ্মুলা আমি ইউজ কৰিম যেহেতু উইল আছে গতিকে খালি ঠাইত কি আহিব শ্যাল উইল এটা আহিব আৰু তাৰ লগত বি আহিব এতিয়া ফুটবলৰ লগত কি আহিব উইল আৰু তাৰ লগত কি আহিব এটা বি হয়নে গতিকে কি হ'ব সেন্টেন্সটো ফুটবল উইল বি প্লেড বাই ইউ ফুটবল উইল বি প্লেড বাই ইউ গতিকে আশা কৰো তোমালোকৰ কনসেপ্টটো ক্লিয়াৰ হৈছে ইয়াৰ পিছতো যদি তোমালোকৰ কিবা নুবুজা থাকা তেনেহলে তোমালোকে কি কৰিবা কমেন্ট বক্সত গৈ কমেন্ট কৰিবা আৰু মই তোমালোকৰ প্ৰবলেম সলভ কৰাৰ কাৰণে চেষ্টা কৰিম
আশা কৰোঁ তোমালোকে ভিডিঅ'টো ভাল পাইছা গতিকে ভিডিঅ'টো যদি চাই ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ইয়াৰ পিছত মই ভইচ চেঞ্জৰ ছেকেণ্ড পাৰ্টটো লৈ আকৌ এটা ভিডিঅ' বনাম থ্যাংক ইউ ফৰ ৱাচিং